हेलो फ्रेंड्स আজি মই वाराणसी ट्रिपर प्रथमটো ব্লগ আগবহালো আজিৰ পৰা 2 সপ্তাহৰ আগতে বানাৰস গৈছিলো স্পেশাল ৰিজনটো আছিল প্ৰয়াগৰাজৰ মহাকুম্ভৰ সেই মহাকুম্ভৰ এটা ফুল ব্লগ মোৰ চেনেলত দিয়া আছে সময় পালে এবাৰ চাই দিব বানাৰস গলো আমি স্পেশাল ট্ৰেইন ৰাজধানী এক্সপ্ৰেছত ইয়াত গলে জিনিবা সুবিধা বহুত টাইমে খাদ্য যোগান ধৰি থাকে খাবলৈ যদি পাহৰি শুই যাও দেন জগাই মিলি হলেও খুৱাব মৰিনিৰ পৰা বানাৰসী ট্ৰেইনত গলে লাগে এদিন আৰু সেয়ে যিমান টাইম ট্ৰেইনত থকা হয় সিমান টাইম খাই থাকিলে হল ৰাতিপুৱা 4 বজাত আমি পালোগে মহাদেৱ চহৰ বানাৰস 2 ঘণ্টামান ষ্টেচনতে ৱেট কৰিলো চিপ ডুপ্লিকেট কিনি এপিছ খাই দিলো আৰু পাছত বাৰাণসী জংচনৰ ধুনীয়া পেইন্টিং খিনি চালো সঁচাকৈ এইখন চহৰ আনবোৰ চহৰতকৈ বহুত পৃথক পোহৰো হল আৰু পোহৰ হোৱা পাছত হোটেলৰ ফালে খোজ ললো কাৰণ অটো এটা পইণ্টৰ পাছত যাব নিদিয়ে কাৰণ সেইকেইদিন ৰাস্তাত কেৱল মানুহ আছিলে আমিও গৈ আমাৰ গলি পালোগে বানাৰসী গলি যিবোৰ এটা টাইমৰ সপোন যেন দেখা পাইছিলো আৰু এতিয়া সেই সপোন পূৰ হৈ গল সো ফ্ৰেণ্ডছ এই ভিডিঅটো মই ইমানতে সামৰিছো আৰু বাকিখিনি নেক্সট ব্লগত দেখা পাব যদি ভিডিঅটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব ওকে বাই